আজি ৰন্ধাৰ ৰমগমীয়া ঐ ৰাম ৰাম ককাইদেউ ৰাস্তাত নহয় কিনালে গৈছো তোৰ বাৰু অলপো লাজ নাই নেহে এই দিন দুপৰতে এই মুটনি সোপা গিলিছ যে হে এই তুমি মই খোৱা এখনক মুটনি বুলি কোৱা বা আন কিবা বুলি কোৱা এই ৰামে যে খাবই কি হ'ব তহঁতৰ পৰা মানে তাৰ কথা শুন এই ৰামে যে মদ খাবই এই দিন দুপৰতে তই কাক মদ খোৱা দেখিছ হয়নে কাক মদ খোৱা দেখিছ তাৰ ভৰিত একেবাৰে থয়ে নাই তাৰ নিচা ধৰিছে চা এই বল 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 ঘৰলে বল তুমি মোৰ নিচা হৈছে বুলি ভাবিছা নেকি ৰামৰ অকল নিচা হোৱা নাই বুজিছা অলপো হোৱা নাই আমাৰ যে বিন্দাছ আছে বিন্দাছ এই চুপ থাক বুলি কৈছো নহয় একেবাৰে চুপ থাক কথা শুন তাৰ নিচা ধৰা নাই ঐ ৰাম তই বাৰু তোৰ সেই মানুহজনী আৰু এই ল'ৰাকেইটাৰ কথা অকণমান চিন্তা কৰচোন ককাই মই তাহাঁতৰ কথা চিন্তা কৰিয়ে এই মুটনি সোপা খাইছো কি ক'ব ককাই মোৰ বহুত টেনচন মই বেকাৰ চবে হাঁহে মোক বিয়া পাতিলো তাহাঁতক অলপো সুখ দিব নোৱাৰিলো মই ককাই মই বেকাৰ ছাৰ ৰাম তইতো আগত এনেকুৱা নাছিলি হে ঐ এই অভাৱত পৰি মানুহৰ স্বভাৱ নষ্ট হয় সেইটো মই জানো কিন্তু তইতো আগত এনেকুৱা নাছিলি হে ঐ তই এনেকুৱা হ'লে নহ'ব বুজিছ আৰু চা এই মদ টুপি খাই দিলে এই সকলো সমাধান হৈ নাযায় বুজিছ নাই বুজিছ তই বেকাৰ নহয় বুজিছ ঐ তোৰ হাত আছে ভৰি আছে তোৰ সকলো ঠিক আছে তাৰ পাছতো তই যদি এনেকে মদ খাই ঘূৰি ফুৰ মানুহে তোক হাঁহিব বুজিছ আৰু মই তোক নিবিচাৰো তই মদ খাই তোক কোনোবাই হাঁহি থাক ঐ ৰাম তই আজিৰ পৰা মুঠতে এই মুটনি সোপা ঐ তই কাম কৰ তোৰ চব ঠিক হৈ যাব বুজিছ নাই চব ঠিক হৈ যাব আৰু যদি তোৰ একো নহয় মই আছো তোক যিমান লাগে তোক মই সহায় কৰিম এৰিবি নাই ককাই তই মোক ইমান বিশ্বাস কৰনে এই আজিৰ দিনতো এনেকুৱা বিশ্বাস কৰা মানুহ বহুত কম আছে তই মোক কৈছ যেতিয়া মই তোৰ কথা মানিম মই তেওঁৰ পৰা মদ নাখাওঁ এৰি দিম তোৰ কাৰণে মই এৰি দিম কিন্তু ককাই এটা চৰ্ত আছে আকৌ চৰ্ত লগাই দিলি তই কি চৰ্ত আজি কিন্তু এবাৰ পলুৱাই খাম মোৰ যিমান মন যায় সিমান খাম পইচা কিন্তু তই দিব লাগিব দিবি নাই তই দিব লাগিব